আমাৰ থানাৰ এলেকাটো ডিলাইখন একদম শান্তিপ্ৰিয় জেগা। ডিলাইটো মানে এনেকুৱা আমাৰ ডিলাইত কোনোদিন ক্ৰাইম হোৱাই নাই আৰু এনেকুৱা ঘটনা হোৱা নাই। গতিকে ভৱিষ্যতেও আমি এনেকুৱা ঘটনা আশা কৰা নাই। আৰু যিহেতুকে আমাৰ সচেতন আৰু আমাৰ যুৱকসকল PSৰ ল'ৰাখিনি এক্টিভ, সেইটো কাৰণে মই ইয়াৰে OC হিচাপে আজি গৰিহণা দিছোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা নহয় আৰু আমি সকলোৱে চকু দিম এনেকুৱা ঘটনাৰ ওপৰত। গতিকে আজি আমাৰ ডক্টৰ ছাৰো আছে, তেখেতো মোৰ অতিকৈ প্ৰিয় আৰু ৰেচপেক্টেড। গতিকে আমি সকলোৱে একত্ৰিত হৈ 1 মিনিট আমি মৌনতা অৱলম্বন কৰিলোঁ। তেওঁৰ আত্মাই যাতে স্বৰ্গত স্থান পায় এইখিনিকে আমি আশা কৰিলোঁ আৰু এইখিনি কৈ মই মোৰ বক্তব্য সামৰিলোঁ। Pusana baningin.